হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। মোৰ অন্য এটা ব্লগলৈ আকৌ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ছাইডত মোৰ মাতটো শুনি থাকিব আৰু ভইচ অভাৰ কৰোঁতে তাই ওচৰত থাকে যিহেতু সেইটো কাৰণে চিঞৰি থাকে, মাতি থাকে, কিবাকিবি কৰি থাকে। আজি ৰাতিপুৱা আমুক লৈ পেলাই ঘৰলৈ বুলি গ'লোঁ আৰু ইহঁতকেইজনীক ৰাস্তাত লগ পালোঁ, তাকে আমুক তাহাঁতি দাঙি লৈছে। তাৰপিছতে এইফালে আমাৰ ঋতু ভাইক আজিকালি নেদেখাই হ'লেও বহুত দিনৰ পাছত দেখিছোঁ, আপোনালোকক সেইটো কাৰণে দেখুৱাই দিছোঁ। এয়া আমাৰ আইচেং আৰু এইফালে আমাৰ বাৰ্থডে বুলি একো বিশেষ নাই বাৰু, তথাপিও বাৰ্থডে বয় কেক এটা কাটিলে, তাকে গোটেইখিনি বহি মেলি চাহ অকণ খালোঁ। চাহ খাই মেলি আমি ওলাই গ'লোঁ মেখেলা চাদৰ পিন্ধি পথাৰলৈ যাবলৈ ৰাস্তাই নাই, দেখিছে নহয়। এই জেওৰা খুঁটিকেইটা এডোখৰতে অলপ ঢিলা হৈ আছিলে, এইফালৰ পৰাই যাওঁ বুলি ভাবিলোঁ। কিমান কষ্ট কৰি যাবলগীয়া হৈছে, আকৌ জোকে ধৰিবলৈ বুলিতো ভয় আছেই। আৰু এই পথাৰখন আমাৰ ঘৰৰ পাছফালে আছে, লগতে বাইপাছটো লাগি আছে। ভিডিঅ' চিডিঅ' বনালোঁ। চ' আজিলৈ ইমানেই।